ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনী, মহিলা সন্মিলনী আৰু যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত বৰদলনি খানাকৃষ্ণপুৰ আৰু জয়ৰামপুৰ আঞ্চলিক সমিতিৰ সহযোগত 511 সংখ্যক বীৰ চিলাই দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰদলনি বৃদ্ধ পেঞ্চনৰ ভৱনত আয়োজন কৰা হয়। মই 511তম বিশ্ব চিলাই দিৱসত সমগ্ৰ অসমবাসীক মই চিলাই দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আশা ৰাখিছোঁ যে আমাৰ যিহেতু ইলেকশ্যন আহি আছে, ইলেকশ্যনত যিখন গভৰ্ণমেণ্ট আহিব, যি গভৰ্ণমেণ্টে আহে যাতে কোচ ৰাজবংশীৰ উন্নয়নৰ হকে এই গভৰ্ণমেণ্টখনে কাম কৰি যাব। পতাকা উত্তোলন কৰে সদৌ ধেমাজি জিলাৰ উদযাপন সমিতিৰ সভাপতিয়ে। বৰ্ণাঢ্য বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় 10টা দলে। উল্লেখ্য যে উক্ত সভাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণক লৈ এক আলোচনা চক্ৰ বহে। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ব্যক্তিলৈকে। আমি বিভিন্ন কোচ ৰাজবংশী সন্মিলনীৰ ধেমাজি জিলা সন্মিলনীৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমাক অভ্যন্তৰ সমিতিৰ দায়িত্ব দিলে আৰু আমি এই দায়িত্বটো সুচাৰুৰূপে পালন কৰি আমি কিদৰে যাতে আমাৰ বিশ্ববীৰ মহাবীৰ চিলাৰায়ৰ যাতে যি আদৰ্শ, সেই আদৰ্শসমূহ সমগ্ৰ জাতিটোক কিদৰে প্ৰতিষ্ঠা কৰিব পাৰি, অসমৰ সমন্বয় বাৰ্তাটো কিদৰে আমি মানুহৰ মাজত দাঙি ধৰিব পাৰোঁ, তাৰ এক ভূমিকা আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি লৈছোঁ। তাৰ লগে লগে আজি এই ক্ষণতে যাতে আমাৰ যিহেতু কোচ ৰাজবংশী জাতিটো বিভিন্ন সময়ত আমি পিছ পৰি আছোঁ, গতিকে আমি ক'ব লাগিব যে চৰকাৰে এই জাতিটোৰ ওপৰত যাতে কোচ ৰাজবংশী জাতিটোৰ ওপৰত যাতে ন্যায় প্ৰতিষ্ঠা কৰিবৰ বাবে তেখেতলোকে কিছু পদক্ষেপ লয় আৰু বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে। কোচ ৰাজবংশীয়ে দাবী উত্থাপন কৰিছে তেখেতলোকৰ জনজাতিকৰণ আৰু পৃথক ক্ষমতাপৰৰ দাবী উত্থাপন কৰিছে। এই বিষয়সমূহতো আজি এই বিশ্ববীৰ চিলাৰায় দিৱসৰ প্ৰাক্ষণত তাৰমানে থলীৰ পৰাই আমি এই অনুৰোধ জনাইছোঁ চৰকাৰলৈ যাতে তেখেতলোকে জনজাতিকৰণৰ যি ব্যৱস্থাটো, সেই ব্যৱস্থাটো আমাক কৰি দিয়ক। তেতিয়া আমাৰ জাতিটো বহুখিনি উপকৃত হ'ব। বিভিন্ন সময়ত আমাৰ জাতিটো পিছ পৰি আছে, শিক্ষা দিশতে হওক বা বিভিন্ন চাকৰিৰ ক্ষেত্ৰত বেলেগ জাতিসমূহতকৈ আমাৰ পিছত পৰি আছে। যিহেতু আমি খিলঞ্জীয়া লোকসকল, আমি খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকল, গতিকে আমাক এই মৰ্যাদাটো দিবৰ বাবে এই থলীৰ পৰাই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। ধেমাজিৰ পৰা জীৱন দত্তৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।